আজিৰ সমাজ ব্যৱস্থাত আত্মহত্যাই এক ডাঙৰ ব্যাধি হিচাপে ধৰিছে। বিভিন্ন সময়ত আমি সামাজিক মাধ্যমৰ জৰিয়তেই হওক বা সংবাদ মাধ্যমৰ জৰিয়তেই হওক বা আমাৰ চৌপাশতেই হওক আমি বিভিন্ন সময়ত বিভিন্ন আত্মহত্যাৰ বাতৰি শুনিবলৈ পাওঁ বা দেখিবলৈ পাওঁ, বা ইয়ে আমাৰ মনবিলাক অতি বিষাদগ্ৰস্ত কৰি তোলে বা বিষণ্ণ কৰি তোলে। গতিকে তেনে এক প্ৰেক্ষাপটত বহুদিন আগতে মই লিখা এটি কবিতা আপোনালোকলৈ আগবঢ়াইছো। মৰি মৰি দি থকা মৰাশ। এটি মৰাশৰ ওচৰত হিয়াধাকুৰি কান্দিছিল আন দুটি মৰাশ। এটুকুৰা কলিজাৰ মাংস যেতিয়া মৰাশ হৈ চোতালত নীৰৱে শুই থাকে, আন দুটি মৰাশৰ কলিজাত কি জুই জ্বলে, নিজকে মৰাশৰ নাম দি চিতাৰ জুইত জ্বলিব খোজা মৰাশই অনুভৱ কৰিব নোৱাৰে। মৰাশৰ ওচৰত হিয়াধাকুৰি কন্দা মৰাশ দুটা চিতাৰ জুইত নজ্বলে। কলিজাৰ মাংস টুকুৰাৰ প্ৰতাৰণাৰ দুখৰ জুইত আমৰণ জ্বলি জ্বলি মৰি মৰি যি থাকে, সেই দুটি মৰাশ। আপোনালোকে নিশ্চয় বুজি পাইছে। যি আত্মহত্যা কৰি মৰাশৰ ৰূপ পাইছে আৰু যিগৰাকীয়ে আত্মহত্যা কৰিছে তেওঁৰ পিতৃ মাতৃও এক জীৱন্ত মৰাশৰ দৰে জীয়াই থাকে। তেনে এক প্ৰেক্ষাপট লৈয়ে এই কবিতাটি লিখিছিলো। আপোনালোকে ভাল পালে শ্বেয়াৰ কৰিব। ঘৰতে কৈ থওক, আত্মহত্যা কেতিয়াও সমস্যাৰ সমাধান হ'ব নোৱাৰে। প্ৰতিটো সমস্যাৰে হাজাৰটা সমাধানৰ পথ আছে, মাত্ৰ বিচাৰি উলিয়াব জানিব লাগে, আৱেগক নিয়ন্ত্ৰণ কৰিব পাৰিব লাগে। সকলোৰে ভাল হওক, কুশলে থাকক, তাৰে কামনাৰে শুভৰাত্ৰি।